হেল্ল' গাইজ মই বিৰুবন তো এটা যদি আপোনালোকে ভাল স্বাস্থ্য বিচাৰিছে এটা যদি ভাল ফিজিক বিচাৰিছে তেতিয়াহ'লে আপোনালোকে যিমান ক্লিন খাব সিমান আপোনালোকৰ হেল্থটো ভালে থাকিব আৰু যিটো ফিজিক আপোনালোকে মনে বিচৰা ধৰণে পাব। তো মই ইয়াতে বনাই আছোঁ বৰ্তমান মিক্স দালি। অ'কে, ইয়াতে আছে ৰাজমা, অ'কে, এণ্ড লুবিয়া এণ্ড মচুৰ দালি এণ্ড মুং দালি, লগত দি দিছোঁ এটা ভোট জলকীয়া এণ্ড দুটা বিলাহী আৰু অকণমান নিমখ। একদমেই চিম্পল বাট বহুত টেষ্টি হয় বিকজ অফ ভোট জলকীয়া এণ্ড দেন নিমখ। অ'কে, তাৰ কাৰণে টেষ্টটো আহি যায় আৰু বিলাহীৰ কাৰণেও টেষ্টটো অলপ আহি যায়। তো আপোনালোকে এনেকৈ খাব পাৰে। যিহেতু মই ভেজিটেৰিয়ান তো মই বহুত বেছি ঝেমেলা কৰি নাথাকোঁ, এনেকৈয়ে খাওঁ। এয়া দালিটো বহাই দিছোঁ, অ'কে, আৰু ইয়াতে মই দিছোঁ একদম চিম্পল ভেন্দি বইল, অ'কে, আৰু তলত আছে ভাত। তো দিছ ইজ মাই লাঞ্চ ডিনাৰ এণ্ড এভৰিথিং। আৰু ইয়াৰ লগত থাকিব 100 গ্ৰাম পনীৰ। এণ্ড দিছ ইজ মাই লাঞ্চ ডিনাৰ স্নেক্স এভৰিথিং, অ'কে। তো যিমান ক্লিন খাব সিমানেই আপোনালোকৰ কাৰণে ভাল। গাইজ, এতিয়া যে মই দেখালোঁ মই কি খাই আছোঁ, অ'কে, তো আপোনালোকে আপোনালোকৰ ফিজিকটো কেনেকুৱা বিচাৰিছে, আপোনালোকৰ ফিটনেছটো কেনেকুৱা বিচাৰিছে তাৰ ওপৰত ডিপেণ্ড কৰিহে খোৱা বোৱাটো হয়। মই কোৱা নাই আপোনালোকে যিবিলাক বস্তু খাই আছে বেয়া, চবৰ কাৰণে চব ভাল, অ'কে। আপুনি যদি সেইখিনি বস্তু খাই কেনে হেপী এণ্ড হেল্ডি ফিল কৰে তেতিয়াহ'লে খাওক, তাতে কোনো আপত্তি নাই। কিন্তু আপোনালোকে যদি সেইখিনি খাই হেপী আৰু হেল্ডি ফিল নকৰে তেতিয়াহ'লেতো এনেকৈ খাব লাগিব। মোৰ যিহেতু এটা সময়ত বহুত বেছি গেষ্ট্ৰিকৰ প্ৰব্লেম আছিল, মই বহুত বেছি দুবলা পাতলা আছিলোঁ, এতিয়াও দুবলা পাতলাই হয়, বাট যেতিয়াৰ পৰা মই ফিটনেছ লাইনত সোমাইছোঁ মই চব বস্তুৱে খাওঁ, কিন্তু মেক্সিমাম টাইম মানে 90% সময় মই এনেকৈয়ে খাওঁ। তো আপোনালোকে আপোনালোকৰ গ'লটো নিৰ্ধাৰণ কৰিব লাগিব। যদি আপোনালোকে এটা ভাল ফিজিক বিচাৰিছে আৰু আপোনালোকে যদি বিচাৰিছে যেন মোৰ মানে বডিটো এনেকুৱা ধৰণৰ লাগে তেতিয়াহ'লে এনেকৈয়ে খাব লাগিব। আপোনালোকে বহুত বেছি মছলা ইউজ কৰিব নোৱাৰে। আদা নহৰু ইজ গুড, জিৰা ইজ গুড, তাৰ ওপৰততো মই নাভাবোঁ যেন কিবা লাগে। হালধি এড কৰিব পাৰে, কিন্তু মই নাভাবোঁ যেন বহুত বেছি মছলাৰো দৰকাৰ বডিত। কিন্তু হয়, আদা নহৰু জিৰা এণ্ড হালধি এই 4টা হ'লে হৈ যায়। তাৰপিছত আমি যিবিলাক ব্যৱহাৰ কৰোঁ মিট মছলা, গৰম মছলা, চাহী পনীৰ মছলা, এইবিলাক একদম অযথা, এইবিলাক টেষ্টৰ কাৰণে হয়। আমাৰ যিটো টেষ্ট বাৰ্ড, সেই টেষ্ট বাৰ্ডটো অকল জিভাত থাকে, ডিঙিৰ তলত, এছ'ফেগাছৰ তলত আমাৰ শৰীৰে খোৱা বস্তুৰ কোনো ধৰণৰ টেষ্ট নাপায়। আজিকালি আমাৰ ইণ্ডিয়াত, বিশেষকৈ ইণ্ডিয়াত মেক্সিমামৰ গেষ্ট্ৰিক আছে, মেক্সিমামৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে আৰু মেক্সিমামৰ পাইলছৰ প্ৰব্লেম আছে। তো আপুনি যিমান ক্লিন খাব এই 3টা বস্তু আপোনাৰ নহয়। মই নিজেই গেষ্ট্ৰিক ভুক্তভোগী, তো মইতো মোৰ ভয় লাগে খাবলৈ। আৰু যিহেতু মই এটা ভাল ফিজিক বনাব বিচাৰোঁ, বাকী চব ওপৰৱালা মহাদেৱৰ হাতত, মহাদেৱে বিচাৰিলে হ'ব, নহ'লে নাই। মই মোৰ কামখিনি খালি কৰি গৈ থাকোঁ। তো আপোনালোকে যিমান ক্লিন খাব আপোনালোকৰ কাৰণে নিজৰেই ভাল। তো গুড নাইট, হৰ হৰ মহাদেৱ।